নমস্কাৰ। আমাৰ বিশেষভাৱে কোকৰাঝাৰ জিলা ভাৰতীয় জনতা পাৰ্টি যিটো আমাৰ এটা শক্তিশালী মণ্ডল শ্ৰীৰামপুৰ মণ্ডল, এই শ্ৰীৰামপুৰ মণ্ডলসমূহ আমাৰ ইছলাম ধৰ্মাৱলম্বী ভাই বন্ধু সমাজক আমি আমাৰ মণ্ডলৰ ফালৰ পৰা ঈদ উল আজহাৰৰ যিটো পবিত্ৰ ঈদ ইয়াৰ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যাতে আমি আগন্তুক দিনত এই পবিত্ৰ ঈদৰ মাধ্যমত যাতে আমাৰ ইয়াত শান্তি প্ৰতিষ্ঠা হয়, আমি যাতে একেলগে বসবাস কৰিব পাৰোঁ, সুন্দৰভাৱে চলি যাব পাৰোঁ, এইটোৱেই পৰম দয়াল ঈশ্বৰৰ ওপৰত প্ৰাৰ্থনা জনাই আমি আমাৰ যিমান ইছলামিক আমাৰ সমাজ আছে চবকে আন্তৰিকভাৱে শুভেচ্ছা জ্ঞাপন কৰোঁ। আমি চবে জানো আমাৰ বিশ্বৰ ভিতৰত চবতকৈ ডাঙৰ যিটো আমাৰ লোকতন্ত্ৰ আছে, লোকতন্ত্ৰৰ বিশ্বৰ চবতকৈ জনপ্ৰিয় প্ৰধানমন্ত্ৰী যশস্বী মোদীজী, তেখেতৰ নেতৃত্বত আজি ভাৰতীয় জনতা পাৰ্টীয়ে আজি আমাৰ হিন্দু খ্ৰীষ্টান মুছলিম বৌদ্ধ জৈন চবকে একেলগে লৈ সবকা সাথ সবকা বিকাশ শ্লোগানেৰে সুন্দৰভাৱে আগুৱাই গৈ আছে আৰু আমাৰ সমাজত এটা সুন্দৰ এটা শান্তি প্ৰতিষ্ঠা হৈছে। এইটো যাতে আগন্তুক 2024 পিছতো যিটো আমাৰ এই শান্তি প্ৰতিষ্ঠা চলি থাকে, এইটোৱেই প্ৰাৰ্থনা জনাইছোঁ।